बेसमाव मोनसे बिग ब्रेकिं निउज नामगर एबा मन्दिराव बावनाय बुटखौ जानानै खमैबो 65निबो बांसिन सुबुंफ्रा देहायारि बेमाराव हरखाबै गोग्लैदों। नंगौ, बे समाव मोनसे गिथावना आरो सोमोनांथाव जाथाय। मन्दिराव बावखांनायनि उनाव गोबां धोरोम सिबियारि आरो उन्दै उन्दै गथ'फ्राबो बुटखौ जादोंमोन आरो दायो बे बुट जानायनि उनावनो गोबां सुबुंफ्रा बिस गोनां बुटखौ मोनजानानै देहा फाहामसालियाव थिसननो गोनां जादों, जेराव हरखाबै ओनसोलनाङैनो सोमोनांथाव जादों। गुबै बाथ्रा आरोबावदि बेनि अनगायैबो गोबां सुबुंफ्रा बे बुटखौ जादोंमोन आरो गोबां सुबुंफ्रा बेमाराव गोग्लैबावगोननि आसा दं होननानै फोरमायदों ओनसोलनि सुबुंफ्रा। आरो बे जाथायानो जादों धेमाजिनि जनाय सान्तिपुर नामघराव। थांनाय बुधबारनिफ्रायनो सान्तिपुर नामघराव मोनसे सिबिनाय हाबाफारि सोलिगासिनो दंमोन आरो इसोरखौ सिबिनायनि उनावनो बुट जानायाव दायो खमैबो 65 सुबुंफ्रा हरखाबै देहायारि जेंना नुजाथिदों आरो साफा बेरामिनि अनजिमाया बारायलांगासिनो दं। आरो दायो बुट जानानै हरखाबै बेमाराव गोग्लैनाय सुबुंफोरखौ अबमनला देहा फाहामसालियाव थिसननाय जाबाय आरो गोब्राबथार जानाय बेरामिखौ धेमाजि देहा फाहामसालियाव दैथायहरनाय जायो। रायजोनि बुंनाय बादिब्ला बुटआव बिस गोनां मुलि दंमोन, बेनिखायनो बेबादि जादों होननानै अजद दैखांनायखौ नुनो मोननाय जादों। बे समाव फिन फोरमायबावोदि जनायाव प्रसाद जानानै 65निबो बांसिन सुबुंफ्रा बेमाराव गोग्लैदों। আজি প্ৰায় বুধবাৰে আমাৰ ডেকাপাম আপামনলাৰ শান্তিপুৰ প্ৰাথমিকৰ নামঘৰত ভাগৱত অনুষ্ঠান হৈছিলে। সেই অনুষ্ঠানতে আমি মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছিলে। সেই মাহ প্ৰসাদটো আমি দোকানৰ পৰা কিনা হৈছিলে। তাতেই কিবা বিষক্ৰিয়াৰ কিবা হৈছে বুলি আমি এটা অনুভৱ এটা কৰিছোঁ। আৰু কিমানজন মানুহ আছিলে তাত প্ৰায় 200জন মানুহে সেই মাহ প্ৰসাদটো ভক্ষণ কৰিছিলে। আৰু ঘটনাটো ভক্ষণ কৰাৰ প্ৰায় 2 ঘণ্টামান পিছৰ পৰাই ৰাতিলৈকে প্ৰায়খিনি মানুহৰে বিষক্ৰিয়া অনুভৱ কৰাটো আমি গম পাইছোঁ। কি অৱস্থাত আছে এইখিনি সময়ত? বৰ্তমান এতিয়া প্ৰায় গোটেই মানুহখিনি নানান ধৰণৰ বেমাৰ আজাৰ বুলি ক'লে এতিয়া বিশেষকৈ শৌচ পেচাব, বমিটিং, তাৰপিছতে মাথা বিষ, জ্বৰ, গাৰ বিষ, তাৰপৰা এনেকুৱা ধৰণৰ কিছু লক্ষণে আমাক দেখা দিছে। বহুত ফল মূল দিয়া হৈছিলে, আনাৰস, নাৰিকল, তাৰপৰা এইটো কুঁহিয়া, তাৰপৰা আপেল, এনেকুৱা ধৰণৰ ফল মূল দিয়া হৈছিলে। তাৰ ভিতৰতে মগু, চানা দোকানৰ পৰা কিনি আনি দিয়া হৈছিলে। কিন্তু এতিয়া কোনটোৰ পৰাই এইটো বিষক্ৰিয়াটো অনুভৱ হৈছে আমি বৰ থিয়াং কৰিব পৰা নাই যদিও ইয়াৰ পৰাই আৰম্ভ হৈছে বুলি আমি অনুমান এটা কৰিছোঁ। ব্যৱস্থা চৰকাৰী পক্ষক আমি জনালোঁ। মেডিকেল বিভাগে এতিয়া সম্পূৰ্ণ ডক্টৰী বিভাগৰ গোটেই ডক্টৰী বিভাগৰ পৰা আহি ইয়াতে আমাৰ আপামনলা প্ৰাথমিক বিদ্যালয়তেই গোটেই ডক্টৰী বিভাগে আহি নাৰ্ছসহ সকলোৱে আহি ইয়াত চিকিৎসা ব্যৱস্থা কৰি আছে। তাৰ ভিতৰতে এতিয়া প্ৰায় 4জন মানুহ অলপ সংকটজনক অৱস্থাত পৰি আছে আৰু বাকীখিনি এনে চেলাইন দি দৰৱ পানীৰ ব্যৱস্থা কৰা হৈছে, হ'লেও আৰোগ্যৰ আশংকা আমি দেখিবলৈ পাইছোঁ। কিন্তু 4জনটো অকণমান চিৰিয়াছ, গতিকে 4জনক এতিয়া ধেমাজি ৰেফাৰ কৰিবলৈ ব্যৱস্থা কৰিছে। যিহেতু আমাৰ ঈশ্বৰৰ ওচৰত যিখিনি অৰ্পণ কৰি দিয়া প্ৰসাদখিনিত আমাৰ কল দিয়া হৈছিলে, আপোনাৰ নাৰিকল, তাৰপিছত কুঁহিয়াৰ, আপেল, তাৰপিছত আপোনাৰ মগু, চানা, এইকেইটা বস্তু লৈ কিনে আমাৰ তৈয়াৰ কৰে। এই বস্তুকেইটাৰ পৰা আমি যিহেতুকে আমি কেইটামান চানা খাইছিলোঁ, সুদা চানাকেইটা খাইছিলোঁ। চানাকেইটা খাওঁতে আমাৰ দেহাটো অৱস্থা নাইকিয়া হৈ আছে, আমাৰ নিজৰ দেহাটো। অনুভৱ চানাৰ পৰাই হৈছে বুলি ভাবে নেকি? অনুভৱ আমি চানাৰ পৰাই হৈছে বুলি ভাবিছোঁ, যিহেতুকে আমাৰ ল'ৰা ছোৱালীকেইটাও অকল চানা খাবলৈ পাইছিলে। কল কুঁহিয়াৰ খাব নাপালে, তেওঁলোকে কল কুঁহিয়াৰ খাব নাপালে, অকল চানা খালে। মই নিজেও চানা কেইটামান খালোঁ। চানা খোৱাৰ পৰাই গোটেই গা বিষ, মাথা বিষ আৰু জ্বৰ আৰু পায়খানা চলিছে মোৰ। আৰু আমাৰ ছোৱালীকেইজনীৰ বমিটিং হৈছে আৰু বাকী ৰাইজৰো বমি হৈছে, জ্বৰ হৈছে। আৰু ইতিমধ্যে এজন ধেমাজিলৈ আমাৰ এতিয়া প্ৰেৰণ কৰিবলগীয়া হৈছে। যথেষ্ট গাঁওখনৰ প্ৰতিজন বুলিয়ে ক'ব পৰা হৈছে। কিমানমান মানুহ গোট খাইছিলে তাতে? প্ৰায় আপোনাৰ 100 ওচৰা-ওচৰি গোট খাইছিলে। তাৰ কিছু ভকতে চানা নিদিয়াৰ আগতে চানা নোখোৱাকৈ কিছুমান গ'ল, কিছুমানে চানা খালে আৰু কিছুমান বয়সস্থ মানুহসকলে যিহেতুকে দাঁত নাইকিয়া দুখত চানাটো চুবাবলৈ অসুবিধা হয়, সেইসকলে ঘৰলৈ লৈ গৈছিলে। এই ঘৰলৈ লৈ অহা চানাহে আমি কেইটামান ল'ব পাৰিছিলোঁ। আমাৰ দেউতাই গৈছিলে, মই
নিজে সেই স্থানলৈ যোৱা নাছিলোঁ কিন্তু দেউতাই চানা কেইটামান আনিছিলে সেই চানাকেইটা খাই কিনে আমাৰ এনেকুৱা পৰিস্থিতি হৈছে আমাৰ ছাৰসকলেতো যথেষ্ট কষ্ট কৰিছে আমাক সহায় কৰিছে তেখেতলোকৰ পৰা আমি সহায় পাইছোঁ তেখেতলোকে কৈয়ে আছে এটা হেৰি কৰি আছে এতিয়া অনুমান আমাক সঠিককৈ ক'ব পৰা নাই আমাক কিমানখিনি বিশেষ হেৰি কৰিছে কি হ'ব পিছলৈ সেই কথাটো ছাৰসকলে কমপ্লিট ক'ব পৰা নাই তাৰ মানে কিবা ৰিজাল্ট ওলোৱা নাই ক'ৰ পৰা কিহৰ পৰা হৈছে ৰিজাল্ট ওলোৱা নাই এতিয়া আমাৰ এজন হেৰি ধেমাজিলৈ প্ৰেৰণ কৰিছে তেখেতৰ পৰা হয়তো ওলাব পাৰে আৰু ওপৰৰ কৰ্তৃপক্ষসকল ডক্টৰ কৰ্তৃপক্ষসকল আহিছে বুলি শুনিব পাইছোঁ ইতিমধ্যে আহি পোৱাই নাই তেওঁলোক আহি আছে বুলি কৈছে মানে আমাৰ মাজলৈ আমি সেইষাৰ শুনি সুখী হৈছোঁ नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन